করুণা কবি লক্ষীপ্ৰসাদ ৰেগন কণ্ঠ মাধৱ পেগু। আজি সমগ্ৰ বিশ্বই কান্দিছে অদৃশ্য শক্তি কৰোণা বিচাৰি। কৰোণাৰ ত্ৰাসত কম্পমান বিশ্ব, মূৰ্ছা গৈছে বিজ্ঞান, শেষ বৰষা মাথো ঈশ্বৰ। আজি ঈশ্বৰৰো মৃত্যু ঘটিছে। ঈশ্বৰৰ অৱস্থিতিত আমাৰ এই অৱস্থা কেতিয়াও নহয়। আজি আমি ঈশ্বৰৰ মৃত্যুকো দেখা পালোঁ। কৰোণাই কৰোণা কৰালৈকে আমি চাগৈ নিশেষ হৈ যাম। আমাৰ আত্মাবোৰে আকৌ পৃথিৱীৰ ঠিকনা বিচাৰি হাহাকাৰ কৰি ফুৰিব। ঈশ্বৰেও আজি কৰোণাৰ ভয়ত আত্মগোপন কৰিছে। এয়াই চাগে শেষ সময় আত্মগোপন কৰি নিজকে ৰক্ষা কৰাৰ, দেহ স্বজাতিক বচোৱাৰ। আজি বিশ্বত কৰোণাৰ মহাসংহাৰ, চাৰিওফালে জীৱশ্ৰেষ্ঠৰ চিৎকাৰ। হেৰাই গৈছে আপোনজনৰ পৰা, হৃদয়বোৰ চুচুৰময় হৈ পৰা একোটা মুহূৰ্ত। কৰোণাই কেতিয়া কৰোণা কৰিব? আজি বিশ্ববাসী শংকিত। বিশ্ববাসীৰ প্ৰশ্ন, মৃত্যু ইমান সুলভ হ'ব পাৰেনে?